So guys, finally মানে আজি আহি পালোহি মৃত্যুঞ্জয় মন্দিৰ গতিকে আজি বহুত এক্সাইটেড বলক ভিডিওটো ষ্টাৰ্ট কৰো So guys, মৃত্যুঞ্জয় মন্দিৰ আৰু মানুহ চাওক চাওক ৰাস্তাৰ পৰা ভিউটো ইমান ধুনীয়া লাগে চাওক ৰাতিটো কথা ক'বই নালাগে আৰু তো গাইছে এইটো মৃত্যুঞ্জয় মন্দিৰ আমি ভিতৰলৈ গৈ আছোঁ মই আৰু বৃন্দাবন আহিছোঁ মানে আমি ভিতৰলৈ গৈ লওঁ অকণমান তাত গৈ দেখা পাব মানে মন্দিৰটো বহুত ধুনীয়া হয় গতিকে বলক চ' গাইছ দেখিলে নহয় এতিয়া পূজা কৰিব যাম এইটো আমি কিনি ল'লোঁ দোকানৰ পৰা এতিয়া আমি যাওঁ এইটো ভিতৰৰ পৰা দেখিছে আমি তাতে জোতা তোতা খুলি ল'ম গতিকে বলক তাৰ ওচৰত গৈ আমি পুৰা ভালকৈ দেখাম আৰু বলক এয়া জোতা মোজা খুলি ল'লোঁ আৰু এতিয়া ভিতৰলৈ যাম আৰু এইটো গেট গৈ আছে পুৰা চ' গাইছ উঠি আছোঁ ওপৰলৈ দেখিছেনে পুৰা ধুনীয়া আৰু মানে কি ক'ম চাওক আজি যিহেতু দেওবাৰ মানুহৰ পুৰা ভিৰ আৰু চলি আছে আৰু গোটেই একদম মানে ইমান মানুহ আহিছে আৰু গোটেই আমি দেখাই আছোঁ চাই লওক কিমান ধুনীয়া এটা চাওক সেইটোকে কয় মৃত্যুঞ্জয় মন্দিৰ এইটো ভিতৰলৈ সোমাই যাম অলপ পিছত চাকি জ্বলাই ল'লোঁ আমি বৃন্দাবনে মৃত্যুঞ্জয় মন্দিৰ দেখিলোঁ অলপমান দুপৰীয়া কিবা এটা খাই লৈ অহাৰ পিছত আমি আকৌ এবাৰ যাম অকণমান চাম আমাৰ সময় হোৱা নাই মানে যাবলৈ গতিকে কিবা এটা খাই লওঁ কি খাওঁ আমি তাতো দেখাম বাৰু আপোনালোকক গতিকে বলক মৃত্যুঞ্জয় মন্দিৰ চাই অলপমান আহিলোঁ গতিকে এটা হোটেললৈ আহিছোঁ মানে মই কি ক'ম মানে গোটেই বাঁহেদি বনোৱা একদম নামটো দেখা লৈছে এবাৰ চাওক বেম্বো বচ বুলি লিখা আছে ভিতৰলৈ যাওঁ লগৰ মোৰ জুনিয়ৰ বৃন্দাবন দাস এতিয়া বহি লওঁ ধুনীয়াকৈ কিবা এটা খাই লওঁ তাৰপিছত একদম আকৌ তালৈ যাম আকৌ ফটো চটো অকণমান উঠি ল'ম ফটো ক্লিক কেইটামান ল'ম গতিকে কি খাওঁ আমি খোৱাটো অকণ দেখাই দিম আপোনালোকক ধুনীয়া চাওক এবাৰ দেখাই দিছে এবাৰ মানে একদম মানে কি ক'ম গোটেই বাঁহেদি বনোৱা চাই লওক আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ ইয়াত যদি আপোনালোকে ইনষ্টাগ্ৰামত মানে টেগ কৰে এই হোটেলৰ যিটো নামটো আছে ক'ত লিখা আছে আমি অকণ চাইনবোৰ্ডটো দেখাই লওঁ ৰ'ব দেই চাইনবোৰ্ডটো অকণ দেখাই লওঁ সেইটো চাওক লিখা আছে ইনষ্টাগ্ৰামত যদি মানে টেগ কৰে তেতিয়া 10% ডিছকাউণ্ট দিব চাই লওক আৰু ৰিভিউ আছে অন গুগল এইবিলাক লিখা আছে কিবাকিবি ধুনীয়াকৈ কথা পাতি আকৌ ফাৰ্ষ্ট ইণ্টাৰেষ্ট ডিছকাউণ্ট আছে ফেচবুকৰ পেজ যদি লাইক বা এইবিলাক দিয়ে ইয়াৰ ওপৰত তেতিয়া পূৰা ডিছকাউণ্ট পূৰা দিয়ে আৰু লগাইছে দি থৈ গ'লহি দাদা এজনে খাই ল'ম আৰু চাওক যে ভাত এইটো নেমু পিঁয়াজ কি যে নাই দিয়া আৰু চাই লওক খাই বৈ ল'লোঁ এতিয়া আমি অলপ মানে আকৌ মন্দিৰলৈ যাম চাব ওলাইছোঁ আমাৰ দাদাজন বহি আছে দাদাজনক সুধিম যে তেওঁক কিমান বছৰ বা কেইমাহ হৈছে এইখন খোলা বেম্বো বাছখন খোলা দাদাই ক'ব আজি দাদা আপুনি এইখন যে খুলিছে হয় আমাৰ মাত্ৰ জাষ্ট 15 দিন হৈছে এইখন ষ্টাৰ্ট কৰা চ' পূজাৰ সময়ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ হয় আমাৰ এইখন বনাওঁতে প্ৰায় 10 মাহ সময় লাগিছিলে এইখিনি গোটেই কামখিনি প্ৰায় নিজ হাতে কৰা কাম ত' সেইকাৰণে ইমানখিনি সময় লাগিছিল ত' আশা কৰোঁ মানুহক সেইমতে শুশ্ৰূষা কৰিব পাৰিম আমি হয় যদি কয় যে এই জেগাখনৰ নামটো মানে কি বুলি ক'লে মানে চিনি পাব বেছিকৈ জেগাটোৰ নাম হৈছে আপোনাৰ আমাৰ গাঁওখনৰ নাম হৈছে গোসাইগাঁও এনেই এৰিয়াটো হৈছে পুৰণি গোদাম মৃত্যুঞ্জয় মন্দিৰৰ লগত হয় গতিকে আমাক দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা যিখিনি কথাখিনি ক'লে ধুনীয়াকৈ গতিকে আমি এতিয়া মন্দিৰলৈ যাব লাগিব যিটো আমি ৰাস্তা কৈ আছোঁ
এই ৰাস্তাতে আমি যাব লাগিব আগুৱাই গৈ আছোঁ মই আৰু এটা ল'ৰাই গতিকে ইয়াৰ পৰা অলপমান দূৰ বেছি দূৰ নহয় মানে খোজকাঢ়ি অলপ আহিছোঁ মানে তাৰপিছত তাত আমি ফটোটো অকণ কেইটামান উঠি ল'ম দুটামান ক্লিপ বাৰু দিম বাৰু গতিকে চ' মহামৃত্যুঞ্জয় মন্দিৰ চালোঁ আৰু হৈ গ'ল আৰু ধুনীয়াকৈ সকলো চালোঁ যে বহুত ধুনীয়া মন্দিৰটো গতিকে ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ থেংক ইউ বাই